মানে কামাখ্যা প্ৰসাদ তাছা এইটো হ'ল বিজেপিৰ এটা ফুটবল। বিজেপি দলটোৰ এইটো এটা ফুটবল। আজি কামাখ্যা প্ৰসাদ তাছাক দি দিয়ে কেতিয়াবা ডিব্ৰুগড়ত, কেতিয়াবা যোৰহাটত, কেতিয়াবা কাজিৰঙাত, মানে আগৰ আমাৰ কলিয়াবৰত। এনেকে মানে কামাখ্যা প্ৰসাদ তাছাটো হ'ল মানে চাহ জনগোষ্ঠীৰ পৰা বিজেপিয়ে তৈয়াৰ কৰি লোৱা এটা ফুটবলৰ বাহিৰে আন একো নহয়। যিহেতু দুজন চাহ জনগোষ্ঠীৰ সাংসদৰ প্ৰাৰ্থিত্ব কৰ্তন কৰিলে, ক'ৰবাত এজনক দিবই লাগিব নহয়। সেইকাৰণে এইবাৰ কামাখ্যা প্ৰসাদ তাছাক আকৌ ফুটবলৰ নিচিনাকে গোৰ মাৰি এইবাৰ কলিয়াবৰ বা আমাৰ কাজিৰঙা সমষ্টিটোলৈ পঠিয়াই দিলে। গতিকে কামাখ্যা প্ৰসাদ তাছা মই ভাবোঁ যে বিজেপি দলৰ দ্বাৰা ব্যৱহৃত আৰু হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা অতি নিকৃষ্টভাৱে ব্যৱহৃত এজন মানুহৰ বাহিৰে আন একো নহয়। আৰু কামাখ্যা প্ৰসাদ তাছাক আচলতে আমাৰ এই কলিয়াবৰ সমষ্টিটোত দি বা আপোনাৰ কাজিৰঙা সমষ্টিটোত দি বিজেপিয়ে এইটোকে প্ৰতিপন্ন কৰি দিলে যে আচলতে মানে বেলেগ একো নহয়, যে গোটেই চাহ জনগোষ্ঠীক যে অন্যায় কৰিলে, অন্যায়টোৰ পৰা কেৱল মুখলজ্জা ঢাকিবৰ কাৰণেহে আচলতে ইয়াতে দিছে। চাহ জনগোষ্ঠীৰ আটাইতকৈ বেছি মানুহ আছে আমি সকলোৱে জানো ডিব্ৰুগড় লোকসভা সমষ্টিত। তাৰপিছত চাহ জনগোষ্ঠীৰ মানুহ আছে যোৰহাটত আৰু তেজপুৰত, শোণিতপুৰত, নহয় জানো? ইয়াতে আটাইতকৈ বেছিকৈ চাহ জনগোষ্ঠীৰ মানুহ আছে। আমি সকলোৱে জানো যে কলিয়াবৰ বা কাজিৰঙা লোকসভা সমষ্টিটোত চাহ জনগোষ্ঠীৰ সংখ্যাধিক্য নহয়। কিন্তু যিহেতু চাহ জনগোষ্ঠীৰ গোটেইকেইটা সমষ্টি ইতিমধ্যে বিজেপি দলে কাঢ়ি লৈ ল'লে, চাহ জনগোষ্ঠীটোক কেৱল আৰু কেৱল তেওঁলোকৰ নিৰ্বাচনী স্বাৰ্থতে ব্যৱহাৰ কৰে। চাহ জনগোষ্ঠীৰ প্ৰকৃত ৰাজনৈতিক অধিকাৰবিলাক একেবাৰে নাইকিয়া কৰি দিয়ে নহয়। এইবাৰ আপোনালোকে দেখিলে যে সমষ্টি পুনৰ নিৰ্ধাৰণ যেতিয়া হ'ল, চাহ জনগোষ্ঠীৰ বহুত সমষ্টি তেওঁলোকে কাটি লৈ গুচি গ'ল। আৰু নিশ্চয় আপোনালোকে এইটোও দেখিছে যে চাহ জনগোষ্ঠীত সৰু সুৰা কিবা কিবি টোপ এটা দুটা দি আছে, কিন্তু চাহ জনগোষ্ঠীৰ মানুহবিলাকৰ ৰাজনৈতিক অধিকাৰ কিন্তু বিজেপিৰ দিনত সম্পূৰ্ণৰূপে কৰ্তন কৰি গৈ আছে। চাহ জনগোষ্ঠীৰ মানুহক কততো আপুনি নিজে দেখিছে যে কোনোবা এটা গুৰুত্বপূৰ্ণ মন্ত্ৰী পদ দিছে নেকি বাৰু চাওকচোন বিজেপিয়ে? বিধানসভাতেই হওক, আমাৰ মানে ৰাজ্যৰ মন্ত্ৰীসভাতেই হওক, এজন গুৰুত্বপূৰ্ণ মন্ত্ৰী চাহ জনগোষ্ঠীৰ আছে নেকি বাৰু চাওকচোন? কোনোবা এজন গুৰুত্বপূৰ্ণ মানুহক MLA বা MP হিচাপে খেলাইছে নেকি কওকচোন? জনা শুনা মানুহ কোনবিলাকক খেলাইছে? যিবিলাক মানুহে হয় হুজুৰ, এইফালে লাট পাৰি দিলে সেইফালে যায়, সেইফালে লাট পাৰি দিলে সেইফালে যায়। বিজেপিৰ কথা মতে, বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি আৰু বৰ্ণবাদী ৰাজনীতিৰ মতে কথা চলে। যি চাহ জনগোষ্ঠীৰ কাৰণে কাম নকৰে, চাহ জনগোষ্ঠীৰ স্বাৰ্থৰ কাৰণে কাম নকৰে, তেনেকুৱা মানুহবিলাকক চাহ জনগোষ্ঠীয়ে কেণ্ডিডেচাৰ দিয়ে। গতিকে আজি আৰু তৃতীয় কথাটো হ'ল, আমি সকলোৱে জানো যে আপোনাৰ আপোনাৰ কামাখ্যা তাছা মানে কাজিৰঙাটো কি কাৰণে বিখ্যাত? কাজিৰঙা বিখ্যাত আমাৰ ৱৰ্ল্ড হেৰিটেজ চাইটৰ কাৰণে। কাজিৰঙা বিখ্যাত পৃথিৱীৰ ভিতৰত এটা অত্যন্ত আকৰ্ষণীয় পৰ্যটন ক্ষেত্ৰৰূপে। কামাখ্যা প্ৰসাদ তাছা ইয়াত বাৰু কি কৰিব পাৰিব আপুনি নিজে ভাবকচোন। না কাজিৰঙা তেওঁ বুজি পাব, না তেওঁ পৰ্যটন বুজি পাব, না তেওঁ ইণ্টাৰনেশ্যনেল টুৰিজিম বুজি পাব, না তেওঁ দেশীয় টুৰিজিম বুজি পাব। তেওঁ আমাৰ এই অঞ্চলৰ কাৰণে যি মূল কাজিৰঙা নাম দিছে, কাজিৰঙা নেশ্যনেল পাৰ্ক বা ৱৰ্ল্ড হেৰিটেজ চাইটটোৰ কাৰণে বিকাশৰ কাৰণে কিবা কাম কৰিবৰ কাৰণে উপযুক্ত মানুহ বুলি মই নাভাবোঁ। গতিকে এই মুহূৰ্তত মানে কামাখ্যা প্ৰসাদ তাছাক আমাৰ কাজিৰঙাত প্ৰাৰ্থিত্ব প্ৰদান কৰি আমাৰ কাজিৰঙাবাসীৰ প্ৰতিও অন্যায় কৰিছে, চাহ জনগোষ্ঠীৰ প্ৰতিও বিজেপি অন্যায় কৰিছে, আৰু লগতে কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিও অন্যায় কৰিছে। এইটো কথা খাটাং। গতিকে কাজিৰঙা হিচাপত যিহেতু মই কাজিৰঙাত দীৰ্ঘদিন ধৰি আপোনালোকে জানে যে কাজিৰঙাৰ বিভিন্ন প্ৰশ্নক লৈ জড়িত থকা এজন মানুহ হিচাপে মই ক'ব খোজো যে কামাখ্যা প্ৰসাদ আমাৰ কাজিৰঙা সমষ্টিটোৰ কাৰণে এজন উপযুক্ত প্ৰাৰ্থী নহয়। গতিকে কাজিৰঙাত আচলতে তেনেকুৱা এজন প্ৰাৰ্থী বাহিৰৰ পৰা আমদানি কৰি আনি বা এনেকৈ ঠেলি দি, গোৰ মাৰি দি, লাঠ মাৰি ইয়ালৈ পঠিয়াই দি, মানে এটা ডাষ্টবিনত মানে জাবৰ পেলোৱাৰ নিচিনাকে যিটো ব্যৱস্থা কৰিছে, এইটো এটা দুৰ্ভাগ্যজনক ঘটনা। আৰু আমি কাজিৰঙাবাসীয়ে এনেকুৱা ধৰণৰ অন্যায় কেতিয়াও সহ্য কৰা উচিত নহয়।